ই থাকি ৰাখছি মুখটো মানে দেখাব কম বয়সতে বিয়া পাতি অৱস্থা দেখিছে ভিডিঅ' বনোৱা ভিডিঅ'কে বাৰ চাই আছো। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ এই চেনেলটো নতুন হয় আৰু মই এনেকুৱা মানে জীৱনত বহুত কিবা কিবি কৰিলোঁ আৰু আজি মই মানে নাজিৰুলৰ ইয়াত আহিলোঁ। আহি মানে নাজিৰুলক ক'লোঁ কিয়নো আজি আমি বেলেগ এটা কাম কৰোঁ, ব্লগ এটা বনাওঁ। আৰু এই ব্লগটো আমি বহুত দেৰি আলোচনা কৰিলোঁ, মানে ব্লগটোত কি কৰিম, কেনেকুৱা বনাম, কি কৰিম। তেতিয়া আমি মানে এটা মানে হেৰি কৰিলোঁ আৰু বোলে যে আমি এতিয়া বস্তুটো আমি আপোনালোকক প্ৰথমতে কৈ লওঁ যে আমি এটা ব্লগ বনাম। সেই কথাটো আপোনালোকক ক'ব আহিছোঁ মানে। আৰু মই প্ৰথম যিহেতু কেমেৰাৰ আগত অলপ নাৰ্ভাছ হৈ আছোঁ, কি ক'ম, কাৰণ কেমেৰাৰ আগত এনেকৈ কথা কৈ পোৱা নাই। তাৰপিছত নাজিৰুলে ক'লে যিকোনো কৈ থাকিবি, খালি মানে যাতে মানুহে শুনে ভাল পায় তেনেকুৱা। এতিয়া মই সেইটোৱেইতো মই এতিয়া ভাবি পোৱা নাই, মানে কি কথা ক'ম, মই কি কথা ক'লে আপোনালোকে ভাল পাব, আপোনালোক মটিভেট হ'ব, সেই কথাটোৱে মই ধৰিব পৰা নাই। চ' আপোনাৰ এই কিমতি সময়খিনি আমাক অলপ দি মানে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত কি কি কওঁ সেইখিনি শুনিবলৈ চেষ্টা কৰিম। এতিয়া মানে এইখিনি জেগাতে আৰু কিমাননো কথা কৈ থাকিম, এই বেলেগ কথাখিনি বেলেগ জেগাত পাতোঁ বলক। এয়া নাজিৰুল হয়, মুখটো ই থাকি ৰাখছি, মুখটো মানে দেখাব বিচৰা নাই। তাৰপিছত আৰু এটা কথা এইখিনিতে কৈ দিওঁ, মানে আমাৰ আৰু এটা চেনেল আছে, কি কয়নো নাজিৰুল আছাম বুলি, চাৰ্চ কৰি সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাতে লাভ ষ্টৰী ভিডিঅ', মিউজিক ভিডিঅ' তেনেকুৱা ধৰণৰ ভিডিঅ' দিয়া হয়। আৰু সেইটো চেনেলত সপ্তাহত 2টাকৈ ভিডিঅ' আপলোড কৰা। ৰ'ব শুনক, কেতিয়াও ছাবস্ক্ৰাইব নকৰিব। কেলৈ জানে? আমি দুখীয়া মানুহ হয়, কাম কৰি খাওঁ। বা অৱস্থা চায়ে গম পাইছে, ছাবস্ক্ৰাইব কেতিয়াও নকৰিব। যিকেইটা ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে সিহঁতৰ কেইটা ছাবস্ক্ৰাইব কৰিব, আমাৰতো নকৰিব। একদম ৰাইট কথা কৈছে, আমাক কোনো ছাপোৰ্ট নকৰে। আমি বহুত কষ্ট কৰোঁ, এয়া কেমেৰা আনিছোঁ, কেমেৰা আনি মানে ভিডিঅ' বনাওঁ। আৰু তাতে সৰু সৰু ল'ৰা ছোৱালীৰ ভিডিঅ' হয়। ভিডিঅ'বোৰ যদি আৰু আপোনালোকে চাই ভাল পায়, চাব, এবাৰ গৈ চাব। যদি ভাল পায় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তেনেকুৱা আমি আগলৈকে আৰু ভিডিঅ'বোৰ দি থাকিলে পাই থাকিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইফালে আৰু আছে, নামটো কৈ দিয়ে, কি নাম ইয়াৰ? ই কিবা চাই আছে, ই কিবা চাই আছে, ই লাজ কৰিছে, নকয় বোলে। তোৰ চেনেল ছাবস্ক্ৰাইব কৰি আছো। এই আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি আছে সি। এতিয়া কথা হ'ল, মই কোন, ই কোন, আমাৰ এই পৰিচয়টো আগতে দি লওঁ। মোৰ নাম সমীৰ, গোলাঘাটৰ এখন মধুপুৰ নামৰ সৰু এখন গাঁৱত আমাৰ ঘৰ। আৰু আমি কি কৰোঁ, মানে মই এনেই ঘূৰি ফুৰোঁ, মানে মই ফকলেট অপাৰেটাৰ যদিও মই এনেই ঘূৰি ফুৰোঁ আৰু মোৰ কাম চাম নাই। আৰু মোৰ ঘৰত মা দেউতা আৰু আমি 3টা ভাই ককাই আছোঁ। মোৰ পৰা সৰু এটা আছে আৰু মোৰ পৰা ডাঙৰ এটা আছে, মই মাজু। এতিয়া নাজিৰুলৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম নাজিৰুল হুছেইন। মই কি ক'ম আৰু, মই একো নকৰোঁ ক'ব গ'লে। বৰ্তমান মই গাড়ী চলাইছিলোঁ, মোৰ নিজৰো গাড়ী আছিলে, গাড়ীকেইটা বিক্ৰী কৰিলোঁ। 2-3খন গাড়ী আছিলে ক'ব গ'লে। ট্ৰেক্টৰ এখন আছিলে, এল্টো আছিলে, বিক্ৰী কৰিলোঁ। বাইক আছিলে, বিক্ৰী কৰিলোঁ। বিক্ৰী কৰি লাষ্টত আপোনালোকৰ সন্মুখত আহি সেনেকুৱা বহিলোঁ। তো আপোনালোকে গম পাইছে। তো বৰ্তমান ইমানখিনি হেৰি নাই আৰু ক'ব গ'লে। মানে আমি এতিয়া আজি নাৰ্ভাছ হৈ আছোঁ। আজি আমি কি ক'ম, কি কৰিম আৰু কি ক'লে আপোনালোকে ভাল পাব, এই কথাটোত আমি মানে একদম নাৰ্ভাছ হৈ আছোঁ। আৰু আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক, আমি আগৰ ভিডিঅ'ত আমি আপোনালোকক মনোৰঞ্জন দিবলৈ একদমেই ট্ৰাই কৰিম। আমাৰ লগত এতিয়া আপোনালোকে থাকক। আপোনাৰ এই কিমতি সময়খিনি দি আমাৰ লগত আমাৰ এই ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু শেষলৈকে চাই থাকক, কিজানি আমি কিবা মনোৰঞ্জনে কৰিব পাৰোঁ, কাৰণ আগৰটোতো ক'ব নোৱাৰি, হয়নে নহয়? এতিয়া আমি কেমেৰা অফ কৰি মানে চিন্তা কৰি আছোঁ, ইয়াৰ আগত আমি কি কথা ক'ম
আপোনালোকৰ আগত মানে একো ধৰিব পৰা নাই মানে সেইকাৰণে মানে আৰু কেমেৰা চেমেৰা অফ কৰি লৈ ৰখি আছোঁ মানে চাই আছো এই ভিডিঅ' বনোৱা ভিডিঅ'কে বাৰ বাৰ চাই আছোঁ আপোনালোকে ভাল পাব নে নাপায় তাকে মানে চাই আছোঁ আৰু আশা কৰোঁ আগত ভিডিঅ' যদি ব্লগ এনেকুৱা ভিডিঅ' আহে মটিভেট পাব আৰু অলপ ভাল লোকেশ্যনত গৈ কিনে আমি ভিডিঅ' আমি কিন্তু একদম মই একচুৱেলি কাম কৰি আছিলোঁ সমীৰে ফটোকে মাতিলে কিয় মাতিলে মই গম পোৱা নাই কেলে মাতিছে সি কৈছে খালি কেমেৰাটো লৈ আহ আৰু নাজিৰুলে কি কাম কৰে মই অলপমান পিছত দেখাম নাজিৰুলৰ কাম চাব নাজিৰুলে কি কাম কৰে আৰু মইতো ক'লোৱে মই ঘূৰি ফুৰোঁ বুলি নাজিৰুলে অলপ চলপ কাম কৰি থাকে যেনিবা যিহেতু ফেমিলি আছে ল'ৰা ছোৱালী আছে মই কাম কৰিবই লাগিব এই সৰু কম বয়সতে বিয়া পাতি অৱস্থা দেখিছে মোৰ ছোৱালীতে চালি দিবলৈ সময় হৈ গ'ল আপোনালোকে বিশ্বাস কৰিব নেকি নকৰে কেতিয়াও কম বয়সতে সেইকাৰণে আপোনালোকে কোনেও কম বয়সত বিয়া নাপাতিব নহ'লে নাজিৰুলৰ নিচিনা অৱস্থা হ'ব আৰু আমি বহুত দেৰি মানে ভবাৰ পিছত আমি তাৰমানে একো চিন্তা কৰিয়ে নাপালোঁ কি বুলি ক'ম আৰু আপোনালোকক মানে কেনেকুৱা কথা ক'ম মানে নাৰ্ভাছ হৈ আছোঁতো মানে যদি মই এনেকুৱা হয় মানে নাজিৰুলক ক তই ক নাজিৰুলে কয় তই ক মই নকওঁ তই ক এনেকুৱা চিষ্টেমৰ মানে কথা হৈ লাষ্টত মানে এতিয়া আৰু আমি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈকে মানে ভিডিঅ' লিংকটো ক্লিক কৰিব আমাৰ নাজিৰুল আছাম চেনেলত গুচি যাব আগৰ ভিডিঅ'বোৰ কিন্তু বেলেগ বনাম আৰু বেলেগ হাই লেভেল হ'ব মোৰ চেনেল আছে ন তো এই ইয়াৰো বোলে কিবা চেনেল আছে আছাম MP40 নে কি বুজি পাৰিম দে হ'ব দিয়ক বাই বাই